সফলতা কোনো লটাৰী নহয় যে এদিনতে আপুনি জিকি যাব। ইয়াৰ বাবে প্ৰতিদিনে আপুনি নিজৰ এলেহুৱা স্বভাৱৰ বিৰুদ্ধে যুঁজিব লাগিব। আপুনি যেতিয়া সফল হ'ব, মানুহে কেৱল আপোনাৰ জিলিকি থকা মুখখন দেখিব। কিন্তু সেই হাঁহিটোৰ আঁৰত থকা হাজাৰটা বিফলতা আৰু টোপনি নোহোৱা ৰাতিবোৰৰ কথা কোনেও নেদেখে। কোনেও গম নাপায় আপুনি কিমান কান্দিছে বা কিমান কষ্ট কৰিছে। মনত ৰাখিব, যদি আপুনি আজি কেৱল আৰাম কৰি আৰু শুই বহি সময় কটাইছে, তেন্তে কালিলৈ আপুনি দুখ আৰু কষ্টৰ বাবে সাজু থাকক। কাৰণ সময়ে কাৰোবাক হহুৱায় আৰু কাৰোবাক কন্দুৱায়। কিন্তু যদি আজি আপুনি নিজৰ লক্ষ্যৰ বাবে ঘাম পেলাইছে, নিজৰ সপোনৰ বাবে দিন ৰাতি এক কৰিছে, তেন্তে কালিলৈ এই গোটেই পৃথিৱীখনে আপোনাৰ নাম ল'ব। মনে আপোনাক হাজাৰটা অজুহাত দিব, আজি নালাগে কালিলৈ কৰিম বুলি। কিন্তু আপুনি মনৰ কথা নুশুনিব। আপুনি মাথো নিজৰ লক্ষ্যত চকু ৰাখক। কাৰণ সপোনটো আপোনাৰ, গতিকে পূৰণো আপুনিয়েই কৰিব লাগিব। ধন্যবাদ। জয় আই অসম।